এটা মাছমৰীয়া আছিল, নাম আছিল সোণাৰাম। সি সদায় কলঙত নাও লৈ মাছ মাৰিবলৈ যায় আৰু সেই মাছ বেছি ঘৰ চলায়। দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সোণাৰামে আগৰ দৰে মাছ নোপোৱা হ'ল। ইমান ভাল অৱস্থাত নাছিল। নাৱৰ মাজৰ অংশত এটা ফুটাও আছিল, যাৰ বাবে সি মাজে মাজে পানী সিঁচিবলগীয়া হয়। জালখনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰি ঘৈণীয়েকৰ গালি শুনিবলগীয়া হয়। ঘৰৰ অভাৱবোৰ কেনেকৈ পূৰ কৰিব পাৰি তাৰ চিন্তাত সি সদায় নৈ পাৰতে বহি সময় কটায়। এদিনাখন ৰাতিপুৱাই ধাৰাসাৰ বৰষুণ পৰা দেখি মাছৰ ওজন আহিব বুলি সি জালখন লৈ নৈ পাৰ পালেগৈ। নাওখন লৈ সি মাছ পালেগৈ। জাল মাৰেহে মাৰে, কিন্তু মাছ হলে এটাও জালত নপৰে। বহু সময়ৰ মূৰত জালত এটা ডাঙৰ বস্তু লগা যেন পালে। বস্তুটো ইমানেই গধুৰ আছিল যে সি জালখন নাৱত তুলিব পৰা নাছিল, কিন্তু সিও জালখন এৰি নিদিলে। জালখন টনাত ইমানেই মগ্ন হৈ গৈছিল যে সি পাহৰি গ'ল যে তাৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। নাওখনৰ কথা ভাবোতে জালখনৰ সৈতে সেই বস্তুটোৱে সোণাৰামক পানীত পেলাই দিলে। থৈ সোণাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয়, সেইটো এজনী জলকুঁৱৰীহে। জলকুঁৱৰীয়ে সোণাৰামক সুধিলে যে ই ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। তেতিয়া সোণাৰামে তাৰ সকলো দুখৰ কথা ক'লে। জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি তাক এটা মন্ত্ৰ শিকাই দিলে। জলৰাণী জলপুৰি মাছৰ বৰষুণ দে, অ মোৰ নাওখনিত মাছৰ ওজন দে। মন্ত্ৰটো মাতিলে মাছৰ বৰষুণ পৰা দিব। আৰু আকৌ জলৰাণী জলপুৰি মাছৰ বৰষুণ থাম, এই মোৰ নাওখনিত মাছৰ ওজন থাম। এই মন্ত্ৰ মাতিলে মাছ পৰা বন্ধ হৈ যাব। আৰু ক'লে, কিন্তু বেছি লোভ নকৰিবা, নহ'লে তোমাৰেই বিপদ হ'ব। মতে সোণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওখন মাছেৰে ভৰিবলৈ ধৰিলে। সি আকৌ মন্ত্ৰটো মতাত মাছ পৰা বন্ধ হৈ গ'ল। এনেদৰে সোণাৰাম মাছ বেছি বেছি ধনী হৈ গ'ল। তাকে দেখি আন মাছমৰীয়াসকলৰ মাজত হোৱা ধোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল'লে। এদিনাখন সোণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই দেখিলে যে মাছবোৰ তাৰ নাৱত বৰষুণ পৰা দিছে। সকলোৱে আচৰিত হৈ ৰ'ল। পাৰলৈ অহাত তাক সকলোৱে আগুৰি ধৰি ৰহস্যটো সুধিলে, নহ'লে তাক মাৰি দিয়াৰ ভাবুকি দিলে। এই কথা শুনি সোণাৰামে বৰ দুখ পালে। সিও মনতে বুদ্ধি সাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰটোহে ক'লে, মাছ ৰৈ যোৱা মন্ত্ৰটো নক'লে। সোণাৰামৰ কথা শুনাৰ লগে লগে সকলো মাছমৰীয়াই নাও লৈ বিলৰ মাছ পালেগৈ আৰু লগে লগে মন্ত্ৰটো মাতি দিলে। মন্ত্ৰৰ মতে সকলো নাও মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফূৰ্তিত থাকিব নোৱাৰা হ'ল। কিন্তু নাও সম্পূৰ্ণ মাছেৰে ভৰি যোৱাৰ পাছত যেতিয়া মাছৰ বৰষুণ দি থকা হ'ল, তেতিয়া সিহঁত চিন্তিত হ'ল। লাহে লাহে নাৱৰ সৈতে সিহঁতো ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেককে জলকুঁৱৰীয়ে পানীৰ তলত লৈ গ'ল। কথাতে কয় নহয়, লোভেই পাপ পাপেই মৃত্যু। এনেদৰে সকলো লোভী মাছমৰীয়াৰ মৃত্যু হ'ল আৰু সোণাৰামে নিজৰ মাছখিনি লৈ ঘৰলৈ ঘূৰি আহিল।